যদি আপোনাক কোনোবাই সোধে মহাকাশলৈ যোৱা কেইজনমান ভাৰতীয়ৰ নাম কওক, আপোনাৰ মনলৈ আহিব কল্পনা চাওলা, সুনিতা উইলিয়ামছ। কিন্তু এইসকল ভাৰতীয় নহয়, ভাৰতীয় মূলৰহে হয়, মানে ভাৰতীয় হিচাপে পঠিওৱা নাছিল। কল্পনা চাওলা 1991 চনৰ পৰা 2003 চনলৈকে আমেৰিকান চিটিজেনশ্বিপ আছিল। সুনিতা উইলিয়ামছৰ দেউতাক গুজৰাটী আছিল, কিন্তু আমেৰিকান চিটিজেনশ্বিপ আছিল। ভাৰতীয় হিচাপে মহাকাশলৈ যোৱা ব্যক্তিজন হ'ল ৰাকেশ শৰ্মা। 1984 চনৰ এয়াৰফ'ৰ্চৰ উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাক চিলেক্ট কৰিছিল এটা ৰাছিয়ান স্পেচ মিছনৰ দ্বাৰা সয়ুজ T-11 নামৰ ৰকেটখনৰ বাবে। তেখেতে এটা ৰাছিয়ান স্পেচ ষ্টেচনলৈ গৈছিল আৰু তাত 7 দিন অতিবাহিত কৰে। প্ৰাইম মিনিষ্টাৰ সোনিয়া গান্ধীয়ে তেখেতৰ লগত কথা পাতিছিল স্পেচৰ পৰা আৰু সুধিছিল আপোনাৰ স্পেচৰ পৰা ভাৰতখন ऊपर से भारत कैसा दिखता है তেখেতে ৰিপ্লাই দি কয় সাৰে জাহাঁ সে আচ্ছা।